হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছে। কি যি হ'ব, মোৰ ভিডিঅ'জবোৰ কৰিহে থোৱা যায়, কিন্তু এডিট কৰি পিনে যে মই আপলোড কৰিম সেয়াহে সময় নিমিলা হৈছে। আৰু এইটো ভিডিঅ' হ'ল উৰুকাৰ নিশাৰ ভিডিঅ'টো। আশা কৰিছোঁ সকলোৰে ভোগালী বিহু খুব ভালদৰে পাৰ হ'ল। আৰু আপোনালোকে জনাবচোন আপোনালোকে বিহুত কি কি কৰিলে, উৰুকাৰ নিশাত কি কি আয়োজন আছিলে। আমাৰ আছিলে চিকেন, মানে ব্ৰইলাৰ মুৰ্গী, মটন, মাছ আৰু অকণমান গাহৰি মাংস। চ' সেয়াই এনেকৈ বাহিৰতে চোতালত আমাৰ চৌকা আছে, চৌকাতে এনেকৈ পাপাই মায়ে আমি সকলোৱে এনেকৈ লাগি ভাগি দিছোঁ। পাপাই বিহুৰ সময়ত বা যিকোনো অকেশ্যনতে 31 তাৰিখেই হওক সেয়া বিহুৱে হওক, পাপাই একদম পূৰা চেফ মোড অন হৈ যায়। আৰু ইয়াত দেখিবলৈ পাইছোঁ পাপাই ইয়াতে আলু ফ্ৰাই কৰি আছে, মায়ে মছলা পিচি আছে খুন্দনাত। তো সেয়াই আৰু খুব বেছি ভাল লগা পৰিৱেশ। এয়া মাছ ফ্ৰাই হৈ আছিল, আমাৰ আনিছিলে ৰৌ মাছ। আৰু চাওঁতেচোন জানুৱাৰী মাহটো পাৰ হ'ব হ'লে। এনিৱেজ তাৰপিছত অলপকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। মাছ ফ্ৰাই হৈ গ'ল, এয়া চিকেন বহাই দিছে, চিকেন বনাইছে। তাৰপিছত মটন, প্ৰথমতে আমাৰ বনাইছিলে ড্ৰাই ভাজি এখন, তো অলপকৈ শ্বৰ্টছ ৰাখি থৈ দিছোঁ। এয়া চিকেন বনাই আছে, মটনখন বনোৱা হৈ গ'ল, আৰু গাহৰিখন একদম লাষ্টত বনোৱা হৈছিলে। তো সেয়াই, আপোনালোকে কি কি কৰিলে উৰুকাৰ নিশাত, কি কি আছিলে, ডু লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন। এয়া মটন, পৰ্ক, চিকেন, মাছ, এইখিনিয়ে।